Karubar Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Moina Anoragot Toi Mur Moi Tur Kobore Bukute Mur Toi Tur Hui Jabole নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পালে মানে আপোনালোকৰ বাবে এটা খুব জনপ্ৰিয় গীত হৈ পৰিছে খুব ভাল লগা গীত হৈ পৰিছে গীতটিৰ নাম হয়তো আপোনালোকে সম্পূৰ্ণ গীতটিৰ নাম নাজানিব পাৰে কিন্তু আপোনালোকে ৰিলছত খুব ভাইৰেল হৈ আছে মানে আজিকালি ইনষ্টাত যেহেতু খুব জনপ্ৰিয় আৰু ইনষ্টাত মানে খুব জনপ্ৰিয় হৈ থকা এটা গীত আপোনালোকৰ বাবে লৈ আহিছো কাৰুবাৰ হুন কাৰুবাৰ ধুন আপোনালোকৰ ইনষ্টাগ্ৰামত খুব জনপ্ৰিয় হৈ আছে আৰু এই গীতটি কোনে গাইছে লগতে কোনে কোনে গীতটি লিখিছে কোনে মানে মিউজিক কৰিছে এই সকলোখিনি আজি এই ভিডিঅ'টোত কম আপোনালোকে যেহেতু ইনষ্টাগ্ৰামত খুব জনপ্ৰিয় হৈ আছে একদম জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ পৰা ইনষ্টাগ্ৰামত ডাঙৰ ইনষ্টাগ্ৰামৰ যিসকল ফলোৱাৰ্ছ থকা ব্যক্তি তেওঁলোকে এই গীতটিত খুব সুন্দৰকৈ ৰিলছ বনাইছে আৰু গীতটি দিয়া কেইদিনমান হ'ল আপোনালোকক ফুল মিউজিকটো শুনিবৰ বাবে মই আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আহক এতিয়া আমি কেইটামান ৰিলছ চাই লওঁ মানে কাৰুবাৰ হুন কাৰুবাৰ ধুন গীতটি মানে খুব জনপ্ৰিয় যেহেতু অভিনেতা অভিনেত্ৰীয়ে বনাইছে লগতে ইনষ্টাগ্ৰামত পপুলাৰ ব্যক্তিসকলে এই গীতটিত বনাইছে ৰিলছ গতিকে আমি কেইটামান ৰিলছ চাই লোৱাটো জৰুৰী নে কি কয় বলক কেইটামান ৰিলছ চাই লওঁ Karubar Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Moina Tur Karone Bujim Moina Tur Pavone Jujim O Moina Tur Karone Morim Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Moina Karubar Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Karubar Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Moina Tur Karone Bujim আৰু আপোনালোকে দেখিলে কেনেকুৱা ধুনীয়াকৈ মানে ৰিলছ বনাইছে আৰু যদি আপুনিও বনোৱা নাই তেনেহ'লে গৈ নিশ্চয় আপোনালোকে বনাইছে মই গম পাইছোঁ খুব জনপ্ৰিয় হয়তো উঠিছে যিহেতু আৰু এই গীতটি গাইছে অসমৰ উঠি অহা এজন জনপ্ৰিয় Karubar Hun Toi Karubar Dhun Omure Hobi Toi Kun Moina Tur Karone Hohim Moina Tur Karone Bujim Moina Tur Pavone Jujim O Moina Tur Karone Morim ধেমাজিৰ উঠি অহা এজন খুব সুন্দৰ কণ্ঠকাৰ গীতিকাৰ লগতে সুৰকাৰ আপোনালোকৰ মৰমৰ ৰাজনাহান আৰু আমাৰ ধেমাজিবাসীয়ে সকলোৱে চিনি পায় তেখেতক আৰু বহুত বিভিন্ন ধৰণৰ মানুহে চিনি পায় আৰু আহি আছে লাহে মানে তেখেতক জনপ্ৰিয় হৈ উঠি আহি আছে এটা গীত খুব ভাল লাগে তেখেত মানে প্ৰত্যেকটো গীতেই ভাল লাগে আগৰ পৰাই যিসকলে তেখেতৰ গীত শুনি আছে খুব বহুত অনুৰাগী আছে তেখেতৰ আৰু এইটো গীতৰ পৰা বহুত অনুৰাগী হৈ উঠিব যেন লাগিছে আৰু খুব এটা সুন্দৰ গীত আৰু এই গীতটি আপোনালোকে যেহেতু অকল ৰিলছটকহে শুনিছে কিন্তু সম্পূৰ্ণ গীতটি শুনা নাই যদি ডেছক্ৰিপশ্যনৰ লিংকটো আছে শুনকগৈ আৰু সম্পূৰ্ণ গীতটিৰ নাম হৈছে তই মোৰ নাং চেং আৰু তই মোৰ নাং চেং সম্পূৰ্ণ গীতটিৰ নাম আৰু লগতে ৰাজনাখানৰ লগত গাইছে ইনষ্টাগ্ৰামত পপুলাৰ খুব ধুনীয়া গান গায় বৰচনা চেতিয়া আৰু বৰচনা চেতিয়াক সকলোৱে চিনি পায় মানে খুব ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে খুব ধুনীয়া এগৰাকী ছোৱালী বুলি ক'ব পাৰি অসমত আৰু লগতে
আৰু বৰচনা বাও ধেমাজিৰে মানে দুইজন ধেমাজিৰে খুব ধুনীয়া ধুনীয়া গীতিকাৰ কণ্ঠকাৰ সুৰকাৰ আৰু লগতে গীতটি টিউন দিছে ৰাজনাহানৰ লগতে পিটি ৰাণী বৰগোহাঁই আৰু পিটি ৰাণী বৰগোহাঁইও আমাৰ ধেমাজিৰে মানে ময়ো যিহেতু ধেমাজি আমাৰ কৈ আছোঁ গতিকে আপোনালোকে ভুল নধৰিব মানে মই যিহেতু ধেমাজি আৰু লগতে মিউজিক কৰিছে ভাস্কৰে খুব সুন্দৰকৈ মিউজিক কৰিছে লগতে গীতটিত মানে খুব ধুনীয়া ধুনীয়া যিহেতু বাঁহী সুৰ কেইটামান গম পাইছে সেই বাঁহী বজাইছে বিশ্বজিৎ সোণোৱাল আৰু বিশ্বজিৎ সোণোৱালে এই গীতটিত সুন্দৰকৈ বাঁহী বজাইছে আৰু লগতে গীতটি লিখিছে ৰাজনাহানৰ লগতে ব্ৰিন্সি গগৈয়ে খুব সুন্দৰকৈ গীতটি ধুনীয়াকৈ লিখিছে আৰু কোনে কোনে গীতটি গাইছে নিশ্চয় গম পাইছে আৰু আপোনালোকে সম্পূৰ্ণ গীতটি যদি শুনা নাই ডেছক্ৰিপশ্যনৰ লিংকটো আছে গম পাইছে নহ'লেও তয়ে মোৰ নাংচেং বুলি আপোনালোকে চাৰ্চ কৰি আপোনালোকে সম্পূৰ্ণ গীতটি শুনক খুব ধুনীয়া সম্পূৰ্ণ গীতটি আৰু ৰাজনাহানৰ আগৰ গীতবিলাকো শুনিব খুব ভাল লাগে আগৰ গীতবিলাক আৰু এইটো গান যিহেতু জনপ্ৰিয় হৈ উঠিছে আৰু আপোনালোকে যদি কোনোবাই ৰিলছ বনোৱা নাই তেনেহ'লে ৰিলছ বনোৱা খুব ধুনীয়া এটা গীত আৰু ৰিলছ বনাবলৈ খুব ধুনীয়া এটা গীত যদি আপোনালোকে ইনষ্টাগ্ৰাম খুব ধুনীয়া ধুনীয়া ৰিলছ বনায় আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল লগ পাই আছোঁ মই অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ কাৰুবাৰ হুন তই কাৰুবাৰ ধুন মোৰে হবি তই কোন মইনা তোৰ কাৰণে সহিম মইনা তোৰ কাৰণে বুজিম মইনা তোক পাবলৈ যুঁজিম মইনা তোৰ কাৰণে মৰিম কাৰুবাৰ হুন তই